Hello my dear friends, কি খবৰ আপোনালোকৰ মোৰ নাম জয় গুৱাহাটী থাকো মই ফ্ৰেন্ডছ ক্লাছ মই এটা ভিডিও এটা বনাই আপোনালোকক মোৰ বিষয়ে ভালদৰে জনালো একচুয়ালি মই কি বিচাৰো আৰু আপোনালোকে ভিডিওটো চাই অলপ হলেও বুজি পাইছে কিন্তু তথাপিও আপোনালোকে মোক বিশেষ এটা ইন্টেনশন এই কাৰণে দিয়া নাই কাৰণ আপোনালোকে হয়তো সেই কথাখিনি বুজিও হয়তো নুবুজাৰ ভাও ধৰিছে বা হয়তো বুজাত বিশেষভাৱে গুৰুত্ব দিয়া নাই যে মোক বিশেষভাৱে ৰেসপন্স কৰিব সো তেনেকুৱা একো বিশেষ কমেন্ট পোৱা নাই কিন্তু মই মোৰ উদ্দেশ্যত সদায় অটল হৈ থাকিম আৰু মোৰ জাৰ্নিটো খদাই মই অব্যাহত কৰি ৰাখিম সো কিয় আপোনালোকে এই কথাটো ৰিয়েলাইজ কৰিব পৰা নাই বা মই যি ধৰণে চিন্তা কৰি আছো আজি ইমান বছৰ ধৰি আপোনালোকে তেনেকুৱা ধৰণৰ এটা চিন্তাধাৰা কিয় আনিব পৰা নাই আৰু এইটোৱে হৈছে আমাৰ মূল ৰিজন যাৰ বাবে আজিলৈ আমাৰ আসামিজ ফিল্ম ইণ্ডাষ্ট্ৰি ডেভেলপ হৈ উঠা নাই সো হোৱাট ইজ আসামিজ ফিল্ম ইণ্ডাষ্ট্ৰি হোৱাট ইজ ইণ্ডাষ্ট্ৰি সেই কথাটো হয়তো আপোনালোকে ভালদৰে বুজা নাই চাওক ফ্ৰেন্ডছ ইণ্ডাষ্ট্ৰি সেইটো কয় যি ইণ্ডাষ্ট্ৰিয়ে বহুত মানুহক এমপ্লয়েড কৰিব পাৰে যি ইণ্ডাষ্ট্ৰিত মানুহে কাম কৰি নিজৰ জীৱনটোক উন্নতি পথলৈকে লৈ যাব পাৰে ইনকাম সোৰ্সটো যাতে সদায় বাঢ়ি থাকে সকলোবোৰ মানুহ এমপ্লয়েড হ'ব পাৰে পইচা বাঢ়ি থাকে স্টেপ বাই স্টেপ তেওঁলোকে উন্নতিৰ জখলাত উঠি যাব পাৰে সেইটোক কয় ইণ্ডাষ্ট্ৰি যেনেকৈ আজি আপোনাৰ সাউথৰ ফিল্ম ইণ্ডাষ্ট্ৰি আছে সাউথত কাম কৰিবলৈ বাহিৰৰ পৰাটো মানুহ যায় সাউথৰ মানুহটো এমপ্লয়েড হৈয়ে আছে আনকি মুম্বাইৰ পৰাও আনকি বলিউডৰ ফিল্ম মেকাৰ্ছ এক্টৰছ সকলেও সাউথৰ ফিল্মত কাম কৰিব বিচাৰে কাৰণ তেওঁলোকে তাতে আৰু এটা বেছি গ্লেমাৰ হ'ব বা তেওঁলোকৰ বেছি বেনিফিট হ'ব আপোনালোকে দেখাই পাইছে যে বহুত ডাঙৰ ডাঙৰ এক্টৰছে সাউথৰ ফিল্মত কাম কৰে তেনেকৈ বলিউডত আপোনাৰ মনীষা কৈলা নেপালৰ পৰা আহি কাম কৰিছিল আনকি আমাৰ আৰ.ডি. বৰ্মন তেখেতে আপোনাৰ এছ.ডি. বৰ্মন তেওঁলোকে ত্ৰিপুৰাৰ পৰা গৈ বলিউডত কাম কৰি এষ্টাব্লিছ হৈছিল আজি চাওক কিমান এজন ডাঙৰ লিজেণ্ড কোৰ হয় আপোনালোকে জানে না এছ.ডি. বৰ্মন ত্ৰিপুৰাৰ হয় নৰ্থ ইষ্টৰ ত্ৰিপুৰাৰ কিন্তু ত্ৰিপুৰাত কি আছে আজি ত্ৰিপুৰাৰ অৱস্থাই নাই আজি ত্ৰিপুৰা বাংলাদেশী হ'বলৈ গৈ আছে বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ কথা পলিটিক্যালি কিমান পিছুৱাই গৈ আছে ত্ৰিপুৰী যিসকল লোক আছে তেওঁলোকৰ ভাষা আজি সংকটত কাৰণ অন্য বেলেগ ভাষাই তেওঁলোকক ডমিনেট কৰি আছে কিন্তু এছ.ডি. বৰ্মন চাওক সেই ত্ৰিপুৰাৰ পৰা গৈ মুম্বাইত এষ্টাব্লিছ হয় আজি গোটেই ইণ্ডিয়াত আজি গোটেই ৱৰ্ল্ডত এজন ডাঙৰ এজন লিজেণ্ড হিচাপে পৰিচিত হৈছে কোনে তেওঁলোকক নাজানে গতিকে ইণ্ডাষ্ট্ৰি সেইটোক কৈ য'ত কাম কৰি আপুনি নিজৰ যি ষ্টেটাছ নিজৰ যি মানি পাৱাৰ বা যোনটো আপোনালোকৰ ৰেছপেক্ট ষ্টেটাছ সেইটো যাতে বৃহৎ কৰিব পাৰে সেইটো ইণ্ডাষ্ট্ৰিক কয় ঠিক আছে কিন্তু আজিলৈ আমাৰ আসামিজ সো তেনেকৈ আৰু এটা এক্সাম্পল যেনেকৈ আপোনাৰ বিভিন্ন ইণ্ডাষ্ট্ৰি আছে যেনেকুৱা সাপোজ পতঞ্জলি ৰামদেৱৰ ইণ্ডাষ্ট্ৰি এটা হৈ উঠিছে তাতে এতিয়া অসমতো উদ্যোগ স্থাপন কৰিব অসমৰ মানুহ এমপ্লয়েড হ'ব বা চাৰিওফালে ব্ৰাঞ্চ খুলি আছে সো বহুত মানুহ এমপ্লয়েড হৈ আছে সেল বাঢ়ি আছে ঠিক আছে মাৰ্কেট বাঢ়ি আছে এইটো এটা ইণ্ডাষ্ট্ৰি ঠিক আছে তেনেকৈ ৰিলায়েন্সৰ এটা ইণ্ডাষ্ট্ৰি আছে তেনেকৈ আপোনাৰ হোটেল লাইন বুলি এটা ইণ্ডাষ্ট্ৰি আছে য'ত আপুনি ৱেটাৰ হৈ কাম কৰি আপুনি বহুত ওপৰলৈকে যাব পাৰে আপুনি কালি হয়তো মেনেজাৰ হ'ব তাৰপিছত আপুনি লাখ টকা চেলাৰি হ'ব ডাঙৰ ডাঙৰ মানুহৰ লগত চিনাকি হ'ব আপুনি ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টত কাম কৰিলে আপুনি ভাল ভাল পইচা পাব গতিকে আপোনাৰ জীৱনৰ মানে ইনকাম সোৰ্সটো কেতিয়াও বন্ধ হৈ নাযায় সো সেইটোক কৈ ইণ্ডাষ্ট্ৰি কিন্তু আমাৰ আজিলৈ ইণ্ডাষ্ট্ৰিকো ডেভেলপ হোৱা নাই আৰু এইষাৰ কথা মই কোৱা নাই জুবিন গাৰ্গ আৰু যতীন বৰা তেওঁলোকে নিজেই নিতুমণি শইকীয়াৰ ইণ্টাৰভিউত বা বেলেগ কোনোবা টিভি শ্ব'ত নিজেই কৈছে যে আজিলৈ আমাৰ ইণ্ডাষ্ট্ৰি বুলিবলৈতো বিশেষ একো হোৱা নাই কিন্তু সো কথাটো ভালদৰে বুজিবলৈ চেষ্টা কৰক যে মই একচুৱেলি কি কৈ আছোঁ চাওক ফিল্ম এখন হিট হৈছে আপোনাৰ এইখন ফিল্ম হিট হ'ল যে ৰত্নাকৰ ফিল্মখন হিট হৈছে বহুত ভাল কথা কিন্তু ফ্ৰেণ্ডছ আপোনালোকে এইটো কথা ভালদৰে বুজি লওক যে আপুনি দোকান এখন দি আপুনি একমাহ ইনকাম বহুত কৰিলে তাৰপিছত দোকানখন আপুনি চলাব নোৱাৰিলে দোকান বন্ধ হৈ গ'ল তেতিয়া আপোনাৰ লাইফ নগৰে ঠিক আছে গতিকে সেই দোকানত কাম কৰা সেই ল'ৰাজনৰো ভৱিষ্যতটো বেয়া হৈ যাব কাৰণ সি কাম নোপোৱা হৈ যাব হঠাৎ দোকানটো বন্ধ হৈ গ'ল বা ৰেষ্টুৰেণ্ট এখন খুলিছে আপুনি সদায় চলাব পৰা নাই গতিকে সেইটো বিজনেছ নকয় বিজনেছ সেইটো হ'ব যোনটো বিজনেছ আপোনাৰ সদায় চলি থাকিব অৰ্থাৎ মই এইটো ক'ব বিচাৰিছোঁ বুজিবলৈ চেষ্টা কৰক যে আমাৰ অসমীয়া ছবিয়ে বিজনেছ সদায় কৰি থাকিব পৰা নাই ঠিক আছে ৰত্নাকৰ প্ৰথম ছবি এইখন নহয় যি বহুত বিজনেছ কৰিছে হয়তো নতুন ৰেকৰ্ড কৰিছে বহুত ভাল কথা সেইটো যতীন বৰা তেখেতৰ কেপাচিটিটো তেখেতৰ কৃতিত্ব দিব লাগিব কিন্তু এইখন ফিল্ম প্ৰথম জানো আগতে আপোনাৰ বহুত ফিল্ম এনেকৈ হিট হৈছে মানুহে একদম বহুতে চাব গৈছে তেনেকৈ বহুত টকা ইনকাম কৰিছে যেনেকৈ হিয়া দিয়া নিয়া ঠিক আছে যৌৱনে আমনি কৰে সো যৌৱনে আমনি কৰে ফিল্মখন যেতিয়া ৰিলিজ হৈছিল তেতিয়া টাইটানিক ফিল্মো চলিছিল আৰু সেই টাইটানিক ফিল্ম চাবলৈ নগৈ মানুহে যৌৱনে আমনি কৰে ফিল্মখন চাবলৈ গৈছিল যৌৱনে আমনি কৰে ফিল্মখনে সেই সময়ত কিমান বিজনেছ কৰিছিল গতিকে ৰত্নাকৰ ফিল্মখনে আপোনাৰ বিজনেছ কৰি বুলি এইটো বুজি নল'ব যে অসমীয়া ছবিৰ ভাল দিন আহিল কাৰণ উদাহৰণ দিছোঁ আপোনালোকে হিষ্ট্ৰীটো অলপমান অধ্যয়ন কৰি চাওক যে ফিল্মটো হিট আগতে হৈছে কিন্তু আকৌ মৰহি কিয় যায়
গতিকে আমি আমাৰ অসমীয়া ছবি পৰিচালকসকলে এনেকুৱা এটা লেভেলৰ ফিল্ম নিৰ্মাণ কৰিব লাগিব যি ফিল্মে হাজাৰজন ছবি পৰিচালকক ইনস্পায়াৰ কৰিব পাৰে যে সেই লেভেলৰ ফিল্ম আমি নিৰ্মাণ কৰিব পাৰিম আৰু অডিয়েন্স যোনটো অডিয়েন্স এট্ৰেকশ্যনটো সদায় ইনক্ৰিজ হৈ থাকিব অসমীয়া ছবিৰ গ্লেমাৰ এদিনৰ কাৰণে বাঢ়িলে নহ'ব কথাটো কি কৈছোঁ বুজি পাইছেনে এদিনৰ কাৰণে বাঢ়িলে নহ'ব ৰত্নাকৰ আহিল চালু হৈ গ'ল নহয় সেই যোনটো গ্লেমাৰ আছামিজ ফিল্মৰ যোনটো গ্লেমাৰ সেই গ্লেমাৰটো 24/7 থাকিব লাগিব সদায় তেতিয়া আমাৰ অসমীয়া মানুহখিনি অসমীয়া ছবিৰ প্ৰতি এটা কমপ্লিটলি বন্ড এষ্টাব্লিছ হৈ যাব আৰু সেই বন্ডটো দেখি বেলেগ মানুহৰো চকুত পৰিব আৰু তেওঁলোকে অসমীয়া ছবি চাবলৈ আহিব আৰু তেতিয়া সেই অসমীয়া ছবিৰ গ্লেমাৰটো অসমৰ পৰা লাহে লাহে বিয়পি গৈ কলকাতা গৈ পাব কলকাতাৰ পৰা উৰিষ্যা গৈ পাব উৰিষ্যাৰ পৰা মুম্বাই গৈ পাব মুম্বাইৰ পৰা সাউথ গৈ পাব সাউথৰ পৰা লাহে লাহে এনেকৈ গোটেই ইণ্ডিয়া বা গোটেই ৱৰ্ল্ডত সেই ভাইৰাছটো যাই থাকিব যেনেকৈ আজি সাউথৰ ফিল্মৰ হৈছে সাউথৰ ফিল্ম প্ৰথমে সাউথত চলিছিল তাৰপিছত লাহে লাহে সেই গ্লেমাৰটো বাঢ়ি আজি গোটেই ৱৰ্ল্ডত সাউথৰ ফিল্ম চলে চাইনাত চলে তেনেকুৱা ধৰণৰ গতিকে এই কথাটো আপোনালোকে প্লিজ ৰিয়েলাইজ কৰিবলৈ চেষ্টা কৰক যে ইণ্ডাষ্ট্ৰি কাক কয় আৰু বৰ্তমান যি ফিল্ম আহি আছে সেই ফিল্মে একচুৱেলি ইণ্ডাষ্ট্ৰি ডেভেলপ কৰিব পাৰিবনে সেইটো কথা আপোনালোকে চিন্তা কৰক আৰু মোক কমেণ্ট কৰি জনাওক ধন্যবাদ জয় অসম ভাল লাগিলে ভিডিঅ'টো যদি অসমীয়া ইণ্ডাষ্ট্ৰি যদি সঁচাকৈ ডেভেলপ কৰিব বিচাৰিছে আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰি তেতিয়াহে মোৰ ভিডিঅ'টো লাইক কৰক সকলোকে শ্বেয়াৰ কৰক আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম